অতি দুখৰ কথা এনেদৰে আজি আমি 82 বছৰীয়া ককাক আমি কান্ধত তুলি আনিছোঁ প্ৰায় 2 কিলোমিটাৰ বাট অতিক্ৰম কৰি ঔগুৰি আলিচিকা পাৰঘাটলৈ। ককাৰ অত্যন্ত পেট বিষ। আমি 108ক ফোন কৰিছিলোঁ যদিও 108 কোনোদিন টেঙানী অঞ্চললৈ নোসোমায়। টেঙানী অঞ্চলৰ ৰাস্তা অত্যন্ত বেয়া। ককাৰ দৰে এনে শ লোকে আজি এনেদৰে জীয়াতু ভুগিবলগীয়া অৱস্থা হৈছে। বিশেষকৈ এই আলিচিকা পাৰঘাটত দলঙৰ কোনো ব্যৱস্থা নাই। আমি কোনোমতে এখন টুলুঙা নাৱেৰে সিপাৰ সিপাৰ কৰি থকা হৈছে। প্ৰতি বছৰে চৰকাৰে এই পাৰঘাটৰ নিবিদা আহ্বান কৰে। পঞ্চায়তৰ জৰিয়তে প্ৰতি বছৰে চৰকাৰে পায় টেক্স, কিন্তু আজি কোপতি দলঙৰ কোনো ব্যৱস্থা কৰা হোৱা নাই। আপোনালোকে এটা কথা জানি আচৰিত পাব, এই অঞ্চলৰ কোনো গৰ্ভৱতী মহিলা বা আন কোনো ৰোগীয়ে সংকটজনক অৱস্থাত ৰাতি 12 বজাতো নামবৰ হাবিৰ মাজত থকা 39 নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো গাড়ীৰ অপেক্ষাত ৰৈ থাকিবলগীয়া হয়। তাৰ উপৰিও বনৰীয়া হাতীৰ উপদ্ৰৱ। বনৰীয়া হাতীয়ে যদি সেই সময়ত ওলায় তেতিয়া আমি আকৌ কান্ধত বেমাৰীজনক লৈ আকৌ পলায়ন কৰিবলগীয়া অৱস্থা হয়। গতিকে আপোনালোকে এবাৰ ভাবক, টেঙানীৰ বিননি, টেঙানীৰ যন্ত্ৰণা আমি কেনেদৰে আজি থাকিবলগীয়া অৱস্থা হৈছে। আমি যি অধিকাৰ আমি পাব লাগিছিল এই অধিকাৰ আমি পোৱা হোৱা নাই। গতিকে আপোনালোকে এবাৰ ভাবক। ধন্যবাদ।